time আমি লাকা লিডাৰ চুজ কৰাটো কি কাৰণে কৰিছে আমাৰ মানুহ আমাৰ মাটি ভেটি কিন্তু বাঁচাব ডেভেলপমেন্ট আনিব কাৰণে তাই চুজ কৰিছে কিন্তু আমি আজি আমাৰ কাৰ্বি আংলঙতে চাই আছে আমাৰ ইএন আমাৰ এমপি আমাৰ সিএম এইবিলাকতো আমাৰ মানুহকে বাঁচাবলৈ নহয় আমাৰ মানুহকে উল্টা দুখ দিবলৈ আফগানিস্তান ইলেকশ্যন জিতাই দিয়াটো আমি 2023 if I'm not mistaken Landing Road এটা eviction হৈছে আমাৰ কাৰ্বি families 25 or 30 families 34 families yeah ছোৱালী বিলাক পৰীক্ষা দি আছে কান্দি আছে এক্সাম তো হেক হ'ব দিবি কৈ কেনে কিন্তু ইটো মানা নাই নিজৰ বাচ্চাকে তাই এনেকা কৰিব পাৰে কিন্তু মানুহ লগা বাচ্চাকে তো হাত দি কেনে ৰাখি আছে আজিলৈকে Today you are sacrificing for your future that you have to take the decision today. Otherwise, it will be late. See, I am from Naga. So, I am very much privileged to be here and I am the issue is still. Precious land, most of our no. I take this witness you that your sacrificing today will be the recorded in No, actually, no, yeah, we got you, we understand, and yeah, definitely we'll bring something, like, okay, yeah, okay, we'll let you know. পাইছে যে মানে কিছুমান হস্পিটেলাইজ হ'ব লগা হৈছে তাহাঁতৰ লগত আমি আহিছোঁ আমাকৰ কিছুমান ডিমাণ্ডটো আছে ডিমাণ্ডটো বছৰৰ পৰা আছে এইটো একদিনত সমাধান হ'বলগীয়া বস্তু নাই দে আৰ ডিমাণ্ডিং ডেট এইটো আলোচনাটো ষ্টাৰ্ট হ'ব লাগে আৰু কিছুমান ডিমাণ্ডটো প্লেচ কৰিছে ৰেচপেক্ট টু অথৰিটিজ এইটো চাই আছোঁ আমি পুলিচক প্ৰেয়াৰ কৰিব এইটো ল এণ্ড অৰ্ডাৰ কেনেকুৱা মেইনটেইন হ'ব এইটো আমি চাই আছোঁ এইটো ৰিকুৱেষ্ট কৰিছোঁ যিটো আণ্ডাৰষ্ট্ৰাইক মোড যিটো আছে এইটো কাইণ্ডলি চেঞ্জ কৰক কি আমি আৰু দিবলৈ এইটো allow for us. State government work we are looking at the law and order side. But council side of the budget demands के county side of the address. Council or the executive member लोग के help करो आलोचना नहीं. तो क्या तो डिस्कस कर रहे हैं सीएम और एडवाइजर एजेंट तो आने से सीएम सर एजेंट एडवाइजर डिस्कस इशू को बेसिक লৈ পেলাই যে আমাৰ লগত যে সেই তুলিৰাম চৰকাৰে কেনেকৈ যে কাৰ্বি আংলংখন শেষ কৰি পেলালে সেই গোটেইখিনি প্ৰশ্নৰ উত্তৰটো বিচাৰিছোঁ কিন্তু আজি 10 দিন উকলি গ'ল কিন্তু আজিলৈকে কোনো এটা প্ৰতিক্ৰিয়া মানে এতিয়া চিএমৰ এডভাইজাৰ ইয়াত আহি পৰিছে কিন্তু চিএমৰ এডভাইজাৰ আহি পেলাই ইয়াত কোনো তেনেকুৱা সিদ্ধান্ত ল'ব পৰা কোনো অৱস্থা তেনেকুৱা নাই তেওঁলোকে যিটো বিচাৰিছে আমি স্পষ্টকৈ আমি জনাই দিছোঁ যে আমি যেতিয়ালৈকে আমি তুলিৰাম ৰঙাৰ লগত কথা পাতি পেলাই যেতিয়ালৈকে আমাৰ সমস্যাবোৰ গোটেইখিনি উত্থাপন কৰাৰ পাছত সমাধান পৰ্যায়লৈকে যেতিয়ালৈকে নাহে আমি তেনেকৈ আমি আন্দোলন কৰি থাকিম আৰু এইখিনিতে এটা অসম চৰকাৰৰ ফালৰ পৰা যিটো চৰকাৰে এটা অসম চৰকাৰ মানে কি হয় আমাৰ চাইড হৈ এটা নিজৰ নিজাববীয়া এটা ক্ষমতা আছে কিন্তু ক্ষমতা থকাৰ পাছতে যিটো কাৰ্বি আংলং মানে এটা অসমৰ আণ্ডাৰত আছে বা অসমত আছে তাত ক'ৰবাত মানে অসম মুখ্যমন্ত্ৰীৰ তেখেতৰ এটা দায়িত্ব আছে গোটেইখিনি ক্ষেত্ৰত চোৱা কৰা কিন্তু যে আজি অসম চৰকাৰে যিটো চৰকাৰে জাতি মাটি ভেটি অৰ্থাৎ খিলঞ্জীয়াৰ কথা কৈ শাসনত আহিল আজি সেই চৰকাৰ যে আমি 10 দিন উকলি গ'ল হাংগাৰ ষ্ট্ৰাইকত বহি থকাৰ পাছত আজি যে সকলো আজি দিছপুৰে বা হিমন্ত বিশ্বকৰ্মা চৰকাৰে বা হিমন্ত বিশ্বকৰ্মা আজি একেবাৰে নিৰ্বিকাৰ হৈ আছে সেইটো আচৰিত আৰু সেইটো দুখ লগা কথা সেইকাৰণে আমি সদায় কৈ থাকোঁ যে যেতিয়া কাৰ্বি আংলঙৰ সমস্যা নহয় গোটেই অসম যেতিয়া কাৰ্বি আংলঙৰ সমস্যা হয় অসমৰ সমস্যা নহয় যেতিয়া অসমৰ সমস্যা কাৰ্বি আংলঙৰ সমস্যা হৈ পৰে সেইকাৰণে আমি যদি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়া কাৰ্বি আংলঙৰ এতিয়া গোটেই কাৰ্বি আংলংখন এতিয়া শেষ পৰ্যায় আহি পৰিছে যদিহে অসম চৰকাৰে আমাক সুৰক্ষা দিব নিবিচাৰে গুৰুত্ব দিব নিবিচাৰে বা আমাক চাব নিবিচাৰে আমাক সংৰক্ষণ দিব নিবিচাৰে তেনেহ'লে আমাক পৃথক ৰাজ্য দিয়া হয়তো আমাৰ স্পষ্ট সেইটোৱে আৰু ইতিমধ্যে যদি কাৰ্বি আংলং কাউন্সিলৰ পৰা আলোচনা গৃহীত হয় তেওঁলোকৰ প্ৰধান দাবী ভিতৰত কি দাবী নাই এতিয়া আমাৰ প্ৰধান দাবী এতিয়া 6ষ্ঠ অনুসূচীৰ অধীনৰ যিটো অধিকাৰ বুলি ক'লে ইয়াত অনা অসমীয়া বহিৰাগত লোকসকল আহি পেলাই ইয়াতে মাটি কিনিব নোৱাৰে হয় ইয়াতে এটা নিৰ্ধাৰিত সময় সীমা আছে 1951 চনৰ পিছত যিসকলে আহিছে তেওঁলোকে ইয়াত মাটি পাতা পোৱা বা বেহা বেপাৰ কৰা
সেইটো কোনো অধিকাৰ নাথাকিব কিন্তু এতিয়া ইয়াত আমি কি চাইছো কাৰ্বি সমাজৰ যিমানখিনি পাতা আছে ইয়াত কি বেছি অনাসমীয়াসকলৰ বেছি পতা হৈছে যদি সহজে ইমানখিনি পতাবোৰ দি আছে সেইকাৰণে আমাৰ প্ৰথম দাবীটো হৈছে যে যিটো আছে ম্যাদী পাতাবোৰ সেইটো কেঞ্চেল কৰক বা ৰিভিউ কৰক দ্বিতীয় কথা হৈছে অবৈধভাৱে যিসকলে বিজনেছ কৰিছে বেহা কৰিছে সেইটো কেঞ্চেল কৰক তৃতীয় কথা হৈছে ইয়াত ভূমি যিটো আগ্ৰাসন সেই ভূমি আগ্ৰাসনৰ কাৰণে যে কেনেকুৱা যে কাৰ্বি সমাজৰ বা কাৰ্বি খিলঞ্জীসকলে ইয়াতে সংখ্যালঘুত পৰিণত হৈছে যাতে সেইখিনি ক্ষেত্ৰত যাতে অকণ চোৱা চিতা কৰে আৰু সেই সংখ্যালঘুত পৰিণত কিয় হৈছে সেইটো আচল কথাটো হৈছে ভূমি আগ্ৰাসনৰ কাৰণে হৈছে তাত স্কুলৰ মাটি আছে তাত ফৰেষ্ট লেণ্ড আছে ডিপাৰ্টমেণ্ট তাত চৰকাৰী ভূমি যিমানখিনি আছে সেই চৰকাৰী ভূমি দখল কৰাৰ কাৰণে সেই বেদখলমুক্ত যাতে কৰে সেইটো আমাৰ তৃতীয় দাবী ৰৈছে আৰু সীমাৰ দাবী বহুতখিনি তেনেকুৱা দাবী আছে আৰু পিজিআৰ মানে আচলতে গোটেইখিনি ভূমি আগ্ৰাসনৰ কথাটো এইটো আহি যায় আৰু এতিয়া আমি ইতিমধ্যে আমি দেখিছোঁ যে অসমত প্ৰায় বিভিন্ন জিলাত বিভিন্ন ঠাইত উচ্ছেদ অভিযানখিনি চলি আছে তাত বহুতখিনি তাক লাখ বিঘা তাত বিদখলমুক্ত কৰি আছে কিন্তু আজি আচৰিত লগা কথা যে ইয়াত 2-3 বছৰ ধৰি ইমান বাৰম্বাৰ স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতো যে ইমান বিভিন্ন ধৰণৰ আন্দোলন কিমান কৰাৰ পাছত লাঠিৰ কোব তেজ বোৱাৰ পাছত যে আজি অসম চৰকাৰে আমাৰ দাবীবোৰ পূৰণ কৰাটো দূৰৰে কথা আজিলৈকে কাৰ্বি আংলঙৰ ভূমি আগ্ৰাসনৰ কথা কেতিয়াও অসম চৰকাৰে ক'ব বিচৰা নাই বা উল্লেখ কৰিব বিচৰা নাই কিন্তু ঠাই কোনো উচ্ছেদ হৈ আছে ঠাই গোটেইখিনি হৈ আছে হাইকোৰ্ট অৰ্ডাৰ থাকক বা ষ্টে অৰ্ডাৰ থাকক যিয়ে নাথাকক কিন্তু অসম চৰকাৰে গোটেইখিনি উচ্ছেদ অভিযান কৰি আছে কিন্তু আজিলৈকে কাৰ্বি আংলঙত যে ইমান যে আমি হাজাৰ মানুহ খিলঞ্জীসকলে গোট খাই আন্দোলন কৰাৰ পাছত কিন্তু আজিলৈকে কোনো এটা প্ৰতিক্ৰিয়া বা সিদ্ধান্ত লোৱা নাই বা গুৰুত্ব দিয়া নাই সেইটো আচৰিত লগা কথা আৰু তেনে চৰকাৰ আমাৰ পৰা ধিক্কাৰ আৰু হিমন্ত বিশ্ব শৰ্মা আমি কাৰ্বি আংলঙক গ্ৰহণ কৰিব নোৱাৰিম সেইটো স্পষ্ট কথা